অন্তু এসা ইফালে আছো শুনা অলপ কিয় মাতিছিল বাৰু মোক? আছো অলপ কাষত বহা এতিয়া কথা পাতি ভাল লাগব কওঁ দে আজি কাতি বিহু হ'ল না মই অলপ বজাৰত দেখি ওলাই যাওঁ আৰু তোমাক কি কি লাগিব কচোন মোক বুট মুগ কল কুঁহিয়াৰ আৰু চাকি কেইটিমানো আনিব। আৰু সেই কৰিম দে আগযোৰা নাৰিকলো লৈ আহিম দে আটা থগি দিম আৰু এটা লাৰু বনাবা দে ভাল লাগব বিহু বুলি নে কি কওঁ হ'ব দিয়ক, বিহু বুলি লাৰু কেইটামান বনাব পাৰিলে ভালহে লাগিব। লাৰু কথা কোনো আনপালা দুখোৱে লাৰু বনবি নেকি বাচ্চা মোৰ নামতো লাৰু খাবা খাম দে বিটি তোৰ এটা ৰাগ কয় তই ৰাখবি লাৰু এই শুনছ না তাক আজি বজাৰত লৈ যাওঁ দে কোনোবাই দিনা মই নাখিলি সিয়ে বজাৰ কৰি লৈ আহিব বজাৰখন চিনি পাক দেছো আজি ভালকৈ হ'ব দিয়ক, লৈ যাওক, তাক ভালকৈ চোৱা চিতা কৰিব আৰু সোনকালে ঘূৰি আহিব দেই। বুট মুগখিনি ভিজাব লাগিব নহয় আৰু ময়ো বাৰী ঘৰ কেইটি মুচি গা পা ধুই আহি এই মন্দিৰটো মুচিব লাগিব। বাপেৰ খাবি বাপেৰ ওপৰতো সন্দেহ হবি পিঠি ফালি দিম গম পাই যাবি শুনতো শুনাছো মোনা আনি আহি তাক গিলাচ পানী লৈ আহিবি বৰ গৰম লাগছি আজি তাক লগত লৈ গৈছিল, চাহ নাখালে নেকি? লগ পানী সেই চাহ বা সুধছো লোৱা সি বজাৰত যায় যিটো কামি কৰিছে জানো না সি বোলে আজি এই বিহুৰ দিনা চিকেন ৰোল খাই বোলে তুমি নিজে কচোন আজি বিহুৰ দিনা এইগিলা বস্তু খাই নে ইমান ওজন মোনাখন দাঙিব দিছি তাকো আকৌ এটা নোখোৱাকৈ লৈ আহিছি ইমান চিপ্ৰিয়া দেখছ তাৰ কথা সি মোকে চিপ্ৰিয়া বুলি কয় হা তাৰ নামত লাখ লাখ টকা মই খৰচ কৰোঁ হ'ব দে বাবা, আজি সেইবোৰ খাব নাপায় নহয়। মই অলপ পিছত লাৰু কেইটামান বনাম, লাৰুকে খাবি দে। আৰু এতিয়া এটা কাম কৰচোন, এই তাত এটা তুলসী পুলি ৰুই দে ধুনীয়া আছে গধূলি তাত চাকি দিব লাগিব নহয়। বাবা এতিয়া এইগিলা সংগ্ৰাগ বাদ দি বুজিছা তাতে ধুনীয়াকৈ এটা তুলসীৰ পুলি ৰোওঁ আৰু ময়ো মাইৰেক নাৰিকলটো ফালি যাওঁ গধূলি লাৰু খাব লাগিব নে সেইকাৰণে নাৰিকলটো ফালি যাওঁ দে মই তোৰ তুলসী পুলি দিওঁ তিনিটাকে লাগিব এতিয়া দিম যা খাবি নটাই খাবি যে আগতে যে ভাগৰি ৰাগ কৰা এইটো কাতি বিহু মানে কিনো গৰু চোৰ কাতি বিহু মানে কি নাজানা আৰু তুলসীৰ পুলিটো কিয় ৰোৱে তাকো নাজানা নাজানো বাবা আহিন মাহৰ সংক্ৰান্তিৰ দিনা কাতি বিহু পালন কৰা হয় আৰু এই বিহুৰ সময়ছোৱাত এই মানুহৰ ঘৰত ধান মাহ এইগিলাখানো অভাৱ হয় কাৰণে এইটো বিহুক কঙালী বিহু বুলি কোৱা হয় আৰু কাতি বিহুৰ দিনা এই মাটিত চিপিয়া বনে তাতে তুলসীৰ গাছ ৰুই মাইকী মানুহ তাতে চাকি জ্বলোৱে এই বিটি তুলসীডালত তলত উঠি চাকি কিয় জ্বলৈনো তুলসীৰ সৈতে ভগৱান বিষ্ণুৰ ৰূপ শালিগ্ৰামৰ বিবাহ হৈছিল সেয়েহে আহিন মাহৰ কাতি বিহুৰ দিনা সতী নাৰীৰ অমৰ স্মৃতিত নাৰীসকলে চাকি বন্তি জ্বলাই তুলসীৰ তলত পূজা অৰ্চনা কৰিলে ভগৱান বিষ্ণুৰ আশীৰ্বাদ পায় বুলি মান্য কৰা হৈছে সেয়েহে কাতি বিহুৰ দিনা নাৰীসকলে তুলসীৰ তলত পূজা অৰ্চনা কৰে বুলি জনপ্ৰবাদ আছে আৰু বাবা এই কাতি বিহুৰ দিনা খেতিয়কসকলে পথাৰত আকাশ বান্তি জ্বলায় গম পাইছে আৰু কিন্তু এটা সাংঘাতিক বস্তু আছে কি জানা এই সন্ধিয়া সময়ত সৰু ল'ৰা ছোৱালীবোৰে চবেই কি কৰে জানা ডাঙৰ ডাঙৰ থোৱা লৈ হ'লে ঠগি চুৰ কৰিব যায় গম পাইছে আৰু তহু এতিয়া সেইকাৰণে আজি ঠগি চুৰ কৰিব যায় যাওঁ ৰে শুনছ না ইয়াক এটা ডাঙৰ চাই থোৱা দেচোন একদম সাৱধানে কামটো কৰিবি কিন্তু ভৰ্তি কৰি লৈ আহিবি ৰাতি বুটটোৰ ঘুগনি খাব লাগিব বুজি পাইছে এই হাইলি হ'ব কামটো কৰিবি তাক আপুনি এইবোৰ কি কৰিব দিছেনো? কাৰোবাৰ গালি খাব নেকি? এই কাতি বিহুৰ দিনে যদি ঠগি চোৰ নকৰে এই কি কাতি বিহুটো গমেই নাপোৱা এইগিলা আনে হৈছে আচল আনন্দ এই দুদিন পিছত বিয়া পাতি দিম বিয়া পাতি দি চলি বলি হ'লি এই ঠগি লোৱা হাতখনত চলি লৈ থাকিব লাগিব গতিকে চলি বলি সময়ৰ কাম সময়ত কৰিব দিব লাগে এতিয়া তাৰ আনন্দ কৰাৰ বয়স সেইকাৰণে এইগিলা কাম কৰিব দিব লাগে তাৰ তুমিতো ঠগি চোৰ কৰিছিলে নকচোন কৰিছিলোঁ দিয়ক আগৰ দিনত এইবোৰ আনন্দৰ মজাই বেলেগ আছিল আপুনি তাক এইবোৰ কৰিব দি ভাল কাম নকৰিলে নেকি কোনোবাই গালি পাৰিলে খুব বেয়া কথা হ'ব কিন্তু
এই কাটি বিহুত ঠগি চুৰ কৰলি কোনো কাকো গালি নাপৰে আৰু কি চাবা ই আকৌ ঠগি চুৰ কৰিব নোৱাৰে কাৰণ কি জানানে আজিকালি কোনো কাৰো চলিক ঠগি চুৰ কৰিব আহিব নাপায় চব সেই মোবাইল টিপি পিছনে ঘূমি আছে আৰু সি লগ নাপলি কাৰ লগত ঠগি চুৰ কৰিব এই লাষ্টতে ফুল হাতলৈ ঘূৰি আহিব মই তোমাক কৈছোঁ চাবা অলপ কিছু দি থা মোক ফঠা গেলে ঘূৰি মই গোসাঁই ঘৰ আৰু তুলসী তলত চাকি গছি দি থৈ আহোঁ দিয়ক আপুনি নহ'লে পথাৰৰ চাকি গছি দি থৈ আহক হ'ব দিয়া মই এতিয়া চাকি গছি জ্বলে আহোঁ দিয়া পথাৰত অ' ফোনটো নাইকল ৰুকছ আজি গোটা লক্ষী মায়া নহয় চোৱা হ'ব এইবোৰ বকিব নালাগে এতিয়া এটা কাম কৰক চোৱা আপুনি নহ'লে চাহখিনি বহাই দিয়ক মই লাৰু কেইটা বনাওঁ মোৰ বহুত ভাগৰ লাগিছে জানেনে বাপা আৰে পূজাৰ দিনা তোমাৰ কথা ভেলবাও ইচ্ছা নাই আৰু তুমিহে জানি শুনি মই সেই কৰিব লগা কামটোহে কৰিব থাকিবা হ'ব দিয়ক মোক মৰমেই নকৰে মোক আৰু আপুনি কামত সহায় কৰি দিব মৰমৰ কথা কৈছো তোমাক মই আজি ইলাচি দি একদম থকথকীয়াকৈ চাহ বনাই খুৱাম সঁচাকৈ কৈছেনে আপুনি সঁচাকৈ দে ফোনটো কিয়ে বাবা খালি যোৱা দেখোন খালি আটাও চলি আহা নাই মই কি আকলা তাতে চকী চোৰ কৰি দিওঁ নেকি কিবা এতিয়া গম পালি তই যে চুৰ কৰি খাবা নৰা গতিকে তই চুৰ কৰি খাবা নৰাটো ফাইনেল সেইকাৰণে ভালকৈ পঢ়া শুনা কৰ ভাল মানুহ বুজি পাইছা এতিয়া এই মাইৰে এটা লাৰু বনছি দেখিছে না এই লাৰুটো আনো আনি ধু ভাগে খাম এই শুনতো মই তিনিটা খাবা খুজিছোঁ লাৰুটো দেচোন তিনিটা খাবি ৰ মাইৰে আটাই বনছি পিছত খাবি দেই তিনিটা নহয় নটা খাবি গোটা দিবি মোক নাই এই বাপেৰে কি লগানে কোনি আগবাঙা খা আগবাঙা মাইৰে গোটেই চুজি বনছিয়ে সগু আছিলো খা খা আৰু চবকে কাতি বিহুৰ শুভেচ্ছা দি গম পাইছা সকলোলৈ কাতি বিহুৰ শুভেচ্ছা জনালো হাই গাইজ ভিডিঅ'টো চাই যদি ভাল পালে বা বেয়া পালে কমেণ্টত জনাব আৰু লাইক কমেণ্ট শ্বেয়াৰ গোটেইটো কৰি দিব অল এভৰিথিং কিন্তু ছাবস্ক্ৰাইব কৰিব দে আপোনালোকে ভিডিঅ' চাই আছে ভাল লাগে আমাৰ ভিডিঅ' চাই আছে কিন্তু ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি দিব বাই বাই